এজনী মনিকা নামৰ বহুত ধুনীয়া ছোৱালী আছিল আৰু এই ছোৱালীজনী নিজৰ সৌন্দৰ্যতাৰ কাৰণে বহুত গৰ্ব আছিল। তাই আইনাৰ আগত নিজকে চাই নিজৰে গুণ জখস্যা কৰি আছিল। গোটেই দিন তাই নিজকে আইনাত চাই থাকে। কেতিয়াবা তাই চুলিখিনি ফনিয়ে নহয়বা নিজকে আইনাত চাই থাকে। কিন্তু যেতিয়া আইনাৰ সন্মুখত আৰু তাইৰ পিছফালে তাইৰ মাক আহি ৰখে তেতিয়া তাই একদমেই ভাল লগা নাছিল, কাৰণ তাই মাকক ভাল পোৱা নাছিল। কিন্তু তাইৰ মাকে তাইক বহুত বেছি মৰম কৰিছিল। সদায় ৰাতিপুৱা তাইক স্কুল বাছলৈকে এৰিব গৈছিল আৰু স্কুল বাছখন যেতিয়ালৈকে নাযায় তেতিয়ালৈকে মাক ৰখি আছিল। মাকে ৰখি তাইক বাই বাই দি থাকে। কিন্তু মনিকাই মাকক এটা শুকান হাঁহি দিয়ে আৰু বাছত উঠি গুচি যায়। মাকৰ ফালে এবাৰো ঘূৰি নাচায়। মনিকাৰ যিবোৰ ফ্ৰেণ্ড থাকে সিহঁতে যেতিয়া মাকৰ ফালে চায় তেতিয়া সিহঁতে দেখে যে মনিকাৰ মাক এজনী ঘৰুৱা মহিলা হয়, যিয়ে এটা ডাঙৰকৈ সেন্দুৰৰ ফুট লৈ এখন শাৰী পিন্ধি ৰখি আছে আৰু তাইৰ সকলো বান্ধৱীয়ে গম পাই যায় যে তাইৰ মাকজনী শিক্ষিত নহয়। সেইকাৰণে তাইৰ লগৰবোৰে স্কুলত তাইক বহুত জোকায়। কেতিয়াবা কেতিয়াবা তাই পিঠিৰ পিছফালে কাগজ লগাই দিয়ে আৰু তাত লিখা থাকে যে মোৰ মা শিক্ষিত নহয়, আৰু কেতিয়াবা ক্লাছৰুমৰ বৰ্ডত লিখা থাকে মোৰ মা পঢ়িব লিখিব নাজানে। মনিকাৰ এইবোৰ কথা বহুত বেছি বেয়া লাগিছিল, কিন্তু মনিকা ঘৰত গৈছিল আৰু তাই কেতিয়াও মাকৰ লগত ভালদৰে কথা পতা নাছিল। তাই কিন্তু পঢ়া শুনাত মন দিয়ে, কিন্তু তাইৰ মাকক সেইখিনি মৰম নকৰে যিখিনি মৰম মাকে তাইৰ পৰা বিচাৰে, যে মোৰ ছোৱালীজনীয়ে মোক ইমানখিনি মৰম কৰিব। এতিয়া মনিকাৰ বৰ্ডৰ এক্সামৰ টাইম আহি গৈছিল, মানে 12ৰ এক্সাম। তাই বহুত পঢ়ে। তাইৰ মাকে তাইৰ বহুত ধ্যান ৰাখে। যেতিয়ালৈকে তাই ৰাতি পঢ়ি আছিল তেতিয়ালৈকে মাকো সাৰি আছিল। কেতিয়াবা তাইক মাকে গাখীৰৰ গ্লাছ আনি দিয়ে, কেতিয়াবা কাজু বাদাম আনি দিয়ে। মাকে ভাবে যাতে মোৰ ছোৱালীজনী ভালদৰে পঢ়িব পাৰে। আৰু তাৰপিছত তাইৰ 12ৰ এক্সামৰ ৰিজাল্ট আহি যায় আৰু মনিকাই 95% আনে। মনিকাৰ ৰিজাল্ট লৈ ঘৰলৈ আহে, কিন্তু তাইৰ দেউতাক সেই সময়লৈকে ঘৰত আহি পোৱা নাছিল। যেতিয়ালৈ তাইৰ দেউতাক আহে তেতিয়ালৈকে মনিকা ৰাতি শুয়ে যায়। পিছদিনাখন যেতিয়া দেউতাক অফিচ যাব লৈছিল মনিকা দৌৰি দৌৰি আহি ওচৰ আহিছিল আৰু কয় যে পাপা চোৱাচোন মোৰ 95% মাৰ্কছ আহিছে। তাই কিন্তু এইটো কথা মাকক কোৱা নাছিল, বাট তাই দেউতাকক কৈছিল। 95% অহা বুলি তাই দেউতাক বহুত আনন্দিত হৈ পৰে যে তেওঁৰ ছোৱালীজনী ইমান ভাল ৰিজাল্ট কৰিছে। আৰু এইখিনিতে তাইৰ দেউতাকে মাকক মাত দিয়ে যে শুনিছানে, আমাৰ ছোৱালীয়ে 95% মাৰ্কছ আনিছে, তাইৰ ৰিজাল্ট বহুত বেছি ভাল হৈছে। মাকে পাকঘৰৰ ভিতৰত চব শুনি আছিল আৰু মাকে পায়স বনোৱা আৰম্ভণি কৰি দিছিল। আজি তাইক পায়স বনাইহে বাহিৰত যাব দিম। মাকে পায়স বনাব ধৰে আৰু তেওঁ বহুত আনন্দিত হৈ যায় আৰু বাহিৰত আহে। তেওঁ ফূৰ্তিতে মনিকাক খাবত মাৰি লয় আৰু তাইক কয় যে মোকো দেখুৱাচোন মোৰ ছোৱালীজনীয়েনো কিমান মাৰ্কছ পাইছে। তেতিয়া মনিকাই মাকক কয় তুমিনো কি চাবা, তুমিতো অশিক্ষিত হয় ন, তুমিতো কেনেকৈ বুজি পাবা যে ইয়াত কি লিখা আছে। যেতিয়া তাই এনেকৈ কয় মাকৰ শুনি চকু পানী ওলাই যায়। তাইৰ মাকে একো নকয়, কান্দি কান্দি পাকঘৰলৈ গুচি যায়। তেওঁ শাৰী আঁচলখনেৰে চকু পানী ৰখাই আছে, মচি আছে। তাইৰ দেউতাকে দেখা পায় তেতিয়া তেওঁৰ পিছে পিছে পাকঘৰলৈকে গুচি গৈছে আৰু কয় বাচ্ছা এইটো হয়, ক্ষমা কৰি দিবা। তাৰপিছত তেওঁ অফিচলৈ গুচি যায় আৰু এতিয়া মনিকাই কয় মা মোৰ ফ্ৰেণ্ডছবোৰক আজি পাৰ্টি দিম, মোৰ ইমান ভাল মাৰ্কছ আহিছে, মই যাওঁ, মোক অলপ পইচা দিয়া আৰু মোক স্কুটিৰ চাবিটোও দি দিবা, মই আজি স্কুটি লৈ যাম। বাট তাই মাকৰ লগত ইমানখিনি পইচা নাছিল। যিকেইটা পইচা থাকে তাই সুখৰ কাৰণে মাকে চব পইচা দি দিয়ে। এতিয়া মনিকা স্কুটি লৈ ওলাই যায়। তাই বহুত এক্সাইটেড আছিল, সেইকাৰণে তাই জল্দি জল্দি ঘৰৰ পৰা ওলাই যায় আৰু অলপ দূৰ যোৱাৰ পিছতে তাই এখন বাছৰ লগত খুন্দা খাই এক্সিডেণ্ট হৈ যায়। তাই বহুত আঘাত পায়। তাইৰ ফ্ৰেণ্ডছে তাইৰ ঘৰত ফোন কৰি কয় আণ্টি মনিকাৰ এক্সিডেণ্ট হৈছে আৰু তাই হস্পিটেলত এডমিট আছে, আপুনি যাওক। তাইৰ মাকে জল্দি জল্দি হস্পিটেল গুচি যায়, কিন্তু তাই হস্পিটেলত এডমিট কৰোঁতে বহুত দেৰি হৈ গৈছিল, কাৰণ এম্বুলেঞ্চখন আহোঁতে বহুত দেৰি কৰি দিছিল আৰু তেতিয়ালৈকে মনিকাৰ বহুত তেজ ওলাইছিল। মনিকাক ইমিডিয়েটলি তেজৰ প্ৰয়োজন আছিল। তেতিয়া ডক্টৰে কৈছিল আপুনি যদি তেজ দিব পাৰে তেন্তে ইমিডিয়েট তেজ দিয়ক। একো নভবাকৈয়ে তাইৰ মাকে ক'লে মোৰ তেজ লৈ লওক, কিন্তু মোৰ ছোৱালীজনীক বচাই লওক। ডক্টৰৰ আগত মাকে হাত জোৰ কৰে, মিনতি কৰে যে কিবাকে হ'লেও মোৰ ছোৱালীজনীক বচাই লওক। ডক্টৰ মান্তি হয় আৰু মাকক লৈ যায় তেজ ল'বৰ কাৰণে। তেতিয়ালৈ মনিকাৰ অপাৰেশ্যনো আৰম্ভ হৈ গৈছিল আৰু এইফালে তাইৰ মাকৰ পৰা তেজ ওলোৱাৰ
আৰম্ভ কৰি দিছিল মাকৰ পৰা যে তেজ ওলাই আছিল মাকে নিজেই নাজানে যে তেওঁৰ তেজৰ কমি আছিল ডক্টৰে ক'লে আমি তেজ ওলাই ল'লো আৰু ডক্টৰে যেনেকৈ তেজৰ বটলটো লৈ আগলৈ যাই আছিল হঠাৎ ডক্টৰজনৰ ভৰিটো পিছল খাই গোটেই তেজ তলত পৰি যায় গোটেই তেজ পকাতপুৰে বিয়পি গৈছিল অলৰেডি তাই মাকৰ তেজৰ কমি আছিল আৰু তেজ ল'ব নোৱাৰি বাট মনিকাকো বচাব লাগে আৰু এইখিনিতে মাকে কয় যিমানখিনি তেজ লাগে মোৰ পৰা লৈ লওক ডক্টৰে কয় যে আপোনাৰ শৰীৰৰ পৰা আৰু তেজ ল'ব নোৱাৰি হলেও মাকে ডক্টৰক বহুত ৰিকুৱেষ্ট কৰে মোৰ তেজ লৈ লওক মোৰ একো নহয় তেওঁ ডক্টৰক এনেকৈ কয় আৰু ডক্টৰে তেজ ওলাব আৰম্ভ কৰি দিয়ে আৰু যেতিয়া শেষৰ টোপাল সেইটো বটলত পৰে সেই শেষৰ টোপালটোৰ লগতে মাকৰ মৃত্যু হৈ যায় কিন্তু সেই তেজখিনি তেওঁ জীয়েকক দি দিয়ে আৰু মনিকা বাচি যায় যেতিয়া ছোৱালীজনী চেঞ্চত আহে তেতিয়া তাইৰ দেউতাক তাইৰ ওচৰত আহে আৰু গোটেই কাহিনী কয় দেউতাকে কয় যে তোক বচাবৰ কাৰণে তোৰ মায়ে মৃত্যু খাবতি ল'লে দেউতাকে কয় অঁ হয় তোৰ মা অশিক্ষিত আছিল সেইকাৰণে তেওঁ জীৱনতো চাকৰি নকৰিলে তোৰ ধ্যান ৰাখিলে অঁ হয় তোৰ মা অশিক্ষিত আছিল সেইকাৰণে তোৰ মায়ে গোটেই ৰাতি তোৰ কাৰণে হাৰে আছিল তোক গাখীৰ দিছিল কাজু বাদাম দিছিল যাতে তই ভালদৰে পঢ়িব পাৰ তোৰ মা অশিক্ষিত আছিল সেইকাৰণে তোক মডাৰ্ণ স্কুলত পঠাইছিল পইচা নাছিল আমাৰ ওচৰত হলেও তেওঁৰ জিদ আছিল যে মোৰ ছোৱালীজনী ভালতকৈ ভাল স্কুলত পঢ়িব পাৰে তোৰ মা অশিক্ষিত আছিল সেইকাৰণে তোক জন্ম দিছিল যদি অশিক্ষিত নহল হয় তো মডাৰ্ণ লাইফতে স্পেণ্ড কৰিলে হয় নহবা তেওঁৰ কি দৰকাৰ আছিল বাচ্চা এটা জন্ম দিয়াৰ তোৰ কাৰণে সকলো কৰিলে নিজতকৈও বেছি তোৰ ধ্যান ৰাখিলে কাৰণ তেওঁ অশিক্ষিত আছিল মনিকাই এইবোৰ শুনি চকু পানী ৰখাব নোৱাৰা হ'ল তাই কপি কপি মাকৰ ওচৰত গ'ল আৰু কান্দি কান্দি মাকৰ হাতখন ধৰি ক'লে আৰু মনিকাই মাকক কয় মই তোক কাগজত 95% আনিছিলোঁ তুমিতো জীৱনৰ পৰীক্ষাত 100ৰ ভিতৰত 100 আনি দিলা মই ডাঙৰ হৈ তোমাৰ দৰে হ'ব খোজো কিন্তু এইটো বুজিবৰ কাৰণে মনিকাই বহুত ডাঙৰ ত্যাগ দিব লগা হ'ল অশিক্ষিত সেইসকল নহয় যিয়ে পঢ়িব লিখিব নাজানে অশিক্ষিত সেইসকল হয় যিয়ে আনৰ ভাৱনা বুজি নাপায় আপুনি মন্দিৰত যায় কোনোবা দেৱী মাৰ পূজা কৰক বা নকৰক কিন্তু আপোনাৰ ঘৰত যিগৰাকী মা আছে তেওঁৰ পূজা কৰক তেওঁ আপোনাৰ কাৰণে সকলো কৰে আপুনি যদি আপোনাৰ মাক ভাল পায় তেন্তে আজি যাই তেওঁৰ চৰণ চুব আৰু অলপ বহি যাব তেওঁৰ লগত কিনো লাগে তেওঁক আপোনাৰ পৰা মাত্ৰ এটা মিঠা মাতহে লাগে মাত্ৰ এইখিনি দিব পাৰিবনে আপুনি বহুত মানুহেতো এইখিনিও কৰিব নোৱাৰে আপুনি এনেকুৱা নকৰিব এই ভিডিঅ'টো শ্বেয়াৰ কৰক সেইজন ব্যক্তিক শ্বেয়াৰ কৰক হ'ব পাৰে তেওঁ নিজৰ পৰিয়ালক মৰম কৰিব পাহৰি গৈছে জীৱনৰ দৌৰা ধপৰত নিজৰ মাক দেউতাকক ভাল পাব পাহৰি যায় আপুনি এনেকুৱা নকৰিব এণ্ড ফাইনেলি এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি আপুনি মোৰ এই চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মই আপোনাক লগ পাম নেক্সট ভিডিঅ'ত